অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকলৈ স্বাগতম জনাই আজি 8.3 অনুশীলনীত থকা মিশ্ৰ সূত্ৰৰ বিষয়ে তোমালোকৰ লগত মই আলোচনা কৰিম। তোমালোকে খুব মন দি চাবা আৰু শুনিবা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি অষ্টম অধ্যায়ত থকা সূত্ৰৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে আগতে এই সূত্ৰৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা, হ'লেও মই তোমালোকক আজি এই বিষয়ে পুনৰ বুজাবলৈ চেষ্টা কৰিম। তোমালোকে এটা কথা শুনিছা, বিভিন্ন প্ৰয়োজনত মানুহে কি কৰে, বেংকৰ পৰা টকা ধাৰলৈ লয়। শুনিছা নিশ্চয় নহয়? বা এজনে আনজনৰ পৰাও কি কৰে, টকা ধাৰলৈ লয়। এইদৰে লোৱা ধাৰ বা ঋণ পৰিশোধ কৰা সময়ত কি কৰে, ধাৰ লোৱা টকাৰ ওপৰত আৰু কিছু টকা দিব লগা হয়। এই ওপৰঞ্চি টকাখিনিকে কি বুলি কোৱা হয়, সুদ। আৰু এই সুদ দুই প্ৰকাৰৰ, এটা হৈছে সৰল সুদ আৰু আনটো হৈছে মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদ। এই সৰল সুদৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা। মই আজি তোমালোকক মিশ্ৰ সুদৰ বিষয়েহে বুজাম। মই সুদৰ বিষয়ে তোমালোকক আৰু অকণমান ভাল ধৰণে বুজাবলৈ চেষ্টা কৰিম। এতিয়া এটা উদাহৰণৰ সহায়ত চোৱাচোন। এতিয়া দুজন ব্যক্তি, এজন ৰাহুল এজন বিজয়। ৰাহুলে কি কৰিছে, বিজয়ৰ পৰা 10,000 টকা ধাৰলৈ লৈছে আৰু 10,000 টকা এবছৰৰ পাছত কি কৰিলে, বিজয়ে ক'লে যে মোক 1,000 টকা এটা বেছি দিবা। আৰু তেতিয়া শেষত কি কৰিলে, তেওঁ কি কৰিলে, যোগ কৰি কি কৰিলে, 11,000 টকা বিজয়ক দিব লগা হ'ল ৰাহুলে। এতিয়া এই তোমালোকৰ এইটো যে যিটো 10,000 টকা ল'লে সেইটো হৈছে মূলধন, আৰু যিটো 1,000 টকা বেছি দিলে এইটো হৈছে সুদ। আৰু দুইটা সুদ আৰু মূলধন লগাই কি কয়, কিমান পালোঁ আমি, 11,000 টকা। এইটো কৈছে সুদ মূল বা সবৃদ্ধি মূল বুলি কোৱা হয়, লগাই যিটো টকা দিছিলে। তাৰপিছত এতিয়া আমাৰ যিটো 10,000ত 1,000 টকা দিছিলে যে, এইটো 10% হাৰত দিছিলে। তাৰমানে 100 টকাত 10 টকাকৈ দি গৈছিলে, 10,000 টকাত তেতিয়া 1,000 টকা দিব লগা হৈছিলে, মানে বাৰু। এতিয়া এইটো মূলধনটোক তোমালোকৰ পি বুলিও কোৱা হয়, পি মানে প্ৰিন্সিপল, আৰু সুদটো ইণ্টাৰেষ্ট, এই আই বুলি কোৱা হয়, ইণ্টাৰেষ্ট। আৰু সুতৰ হাৰ আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট। আৰু সবৃদ্ধি মূলটো এ বুলি কোৱা হয়, এইটো এমাউণ্ট বুলি কোৱা হয়। আৰু সময়টো টি আখৰে বুজোৱা হয়, আৰু এইটো টাইম বুলি কোৱা হয়। এইটো সেইকেইটা কথা তোমালোকে মনত ৰাখিবা। ঠিক আছে, মই সুদ যে দুই প্ৰকাৰৰ সেই বিষয়ে তোমালোকৰ লগত এতিয়া আলোচনা কৰিম। এতিয়া তোমালোকৰ সুদ দুই প্ৰকাৰ বুলি কৈছোঁ নহয় বা, এতিয়া সৰল সুদ আৰু এটা মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদ। সৰল সুদটো আমাৰ কেনেকৈ কৰিম মন কৰা। মূলধন যদি 10,000 টকা হয় আৰু দুবছৰৰ কাৰণে যদি লোৱা হয় 10% হাৰত, তেতিয়াহ'লে আমি কি হ'ব, প্ৰথম বছৰত 10,000 টকাত 10% হ'ব 1,000 টকা। তাৰপিছত দ্বিতীয় বছৰত হ'ব 10,000 টকা 10% 1,000 টকা। গতিকে মূলধন আৰু সুদ এই দুটা যোগ কৰিলে, আটাইকেইটা যোগ কৰিলে আমাৰ কি হ'ব, 12,000 টকা। ঘূৰাই দিব লাগিব কিমান, 12,000 টকা। তাৰমানে সবৃদ্ধি মূল, এইটো সবৃদ্ধি মূল বুলি কোৱা হয়, 12,000 টকা। বুজি পাইছা নিশ্চয়? এতিয়া এই সৰল সুদটো আমি সূত্ৰত কৰিছিলোঁ, আমি ক্লাছ 7ত সূত্ৰত কৰিছিলোঁ নহয়। কেনেকৈ কৰিছিলোঁ, I = PRT ডিভাইডেড বাই 100। পি মানে মূলধন, গতিকে 10,000 টকা, আৰ মানে 10, সুতৰ হাৰটো, আৰু টি মানে সময় 2 বছৰ। কটাকটি কৰাৰ পিছত আমি কি পালোঁ, 2,000 টকা। তাৰমানে সুদটো কিমান দিব লাগে, 2,000 টকা। এতিয়া সবৃদ্ধি মূল উলিয়ালে আমি সূত্ৰটো কি হ'ব, সুদ যোগ মূলধন। গতিকে সুদটো আমাৰ কিমান, 2,000 টকা। এইটো সুদটো 2,000 টকা, আৰু মূলধনটো 10,000 টকা। মূলধন আমি পাই আহিছোঁ, মূলধন 10,000 টকা। গতিকে লগাই আমাৰ কিমান হ'ল, 12,000 টকা। গতিকে আমি এইটো নিয়মত কৰিলেও 12,000 টকা পালোঁ, আৰু সূত্ৰত কৰিলেও আমি কি পালোঁ, 12,000 টকাই পালোঁ, নহয় বাৰু। দুইটাতে আমি 12,000 টকা পালোঁ। বুজি পাইছা নিশ্চয়? এতিয়া মিশ্ৰ সুদত এই একেটা মানে মূলধনতে মিশ্ৰ সুদত আমি কেনেকৈ উলিয়াম মন কৰিবা। মিশ্ৰ সুদত হ'ল মূলধন 10,000 টকা, সেইটো প্ৰথম বছৰত 10,000 টকাত 10%ত কিমান হয়, 1,000 টকা। বুজি পাইছা? এতিয়া দ্বিতীয় বছৰত কি হ'ব, এতিয়া মূলধনটো তুমি 10,000 ধৰিব নোৱাৰা। এতিয়া মূলধনটো আমাৰ কি হ'ব, 10,000 লগত 1,000 যোগ হ'ব, তাৰমানে সবৃদ্ধি মূল হ'ব। এই সবৃদ্ধি মূলটো সমান কিমান হ'বগৈ, 11,000 টকা ধৰিব লাগিব মূলধনটোত। কিন্তু আমি সৰল সুদত 10,000 ধৰিছিলোঁ দ্বিতীয় বছৰ, নহয় বাৰু। ইয়াত কিন্তু 11,000 টকা ধৰিব লাগিব, যিহেতু এই মূলধনটো বেছি হৈ যাব। তাৰপিছতে আহিলে কি, 10% হ'লে 1,100 টকা। গতিকে আটাইকেইটা যোগ কৰিলে আমি কি পালোঁ, মূলধন সুদ যোগ কৰিলোঁ 12,100 টকা। সবৃদ্ধি মূল বা সুদ মূল হ'ব কিমান 12,100 টকা। এতিয়া মিশ্ৰ সুদ কিমান হ'ব, মিশ্ৰ সুদৰ সূত্ৰটো মন কৰা, সবৃদ্ধি মূল বিয়োগ মূলধন। তেতিয়াহ'লে আমাৰ সবৃদ্ধি মূল 12,100 টকা, আৰু 10,000 বিয়োগ কৰিলোঁ, মূলধনটো 10,000 আছিলেই আগতে, হয়নে বাৰু। এতিয়া আমাৰ কিমান পালোঁ, 1,000
100 টকা, 1000 নহয়, 2100 টকা নহয় বাৰু, 2100 টকা পালোঁ। বুজি পাইছেনে বাৰু? 2100 টকা তেতিয়াহ'লে আমি কি পালোঁ? মিশ্ৰ সুত পালোঁ। গতিকে মিশ্ৰ সুতটো সদায় সৰল সুততকৈ বেছি ওলায়। আৰু তেতিয়াহ'লে সৰল সুত আমি কি বুজি পালোঁ? তেনেহ'লে কেৱল মূলধনৰ ওপৰত কি হৈছে? সুত গণনা কৰা হৈছে। কিন্তু মিশ্ৰ সুতত কি হৈছে? সুতৰ ওপৰত সুত লাগিছে, নহয় বাৰু? এইটো তোমালোকৰ এতিয়া মই পাঠলৈ যাম। এতিয়া এইখিনি বুজি পাইছা নিশ্চয়। এতিয়া মই অনুশীলনীলৈ যাওঁ। এতিয়া 8.3 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে? 300 টকা 3% হাৰে দুবছৰৰ সবৃদ্ধি মূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা। গম পাইছানে? এইটো প্ৰশ্নটো আমি কৰিব লাগিব। এতিয়া প্ৰথম বছৰৰ মূলধনটো 300 টকা, নহয়নে বাৰু? মূলধনটো 300 টকা আৰু 300 টকা 3%। মই এতিয়া আগত 3%টো কেনেকৈ উলিয়ালোঁ দেখুওৱা নাছিলোঁ, এতিয়া মই দেখুৱাইছোঁ, মন কৰা। 300 টকা 3% মানে হৈছে 100/3। বুজি পাইছা? 25% হ'লে 100/25। গতিকে এইটো কটাকটি কৰি আমি শেষত কি পালোঁ? 9 টকা পালোঁ। তাৰমানে 300 টকাত 9 টকা সুত দিব লাগিব। তেতিয়াহ'লে সবৃদ্ধি মূল আমাৰ কি কৈছিলোঁ আগত? মূলধনটোৰ লগত যোগ কৰিবলৈ কৈছিলোঁ সুতটো। গতিকে 300 যোগ 9 কিমান হ'ব? 309 টকা। বুজি পাইছা? এতিয়া দ্বিতীয় বছৰ আমাৰ কি হ'ব? মূলধনটো 309 টকা হ'ব, মিশ্ৰ সুতত যিহেতু কৰিবলৈ লৈছোঁ। গতিকে 309 টকা মন কৰিছানে? 309 টকাটো মূলধন হৈ গ'ল। গম পালেনে? এইটো 309 টকাটো মূলধন হৈ গ'ল। এতিয়া সুতটো 309 টকাৰ ওপৰত 3% কৰিব লাগিব, নহয়নে বাৰু? 3% কৰিবলৈ হ'লে আকৌ 100/3 হ'ল, নহয়নে বাৰু? তাৰপিছত আমি কটাকটি নকৰি আমি সদায় শূন্য থাকিলে তলত কটাকটি কৰিব নালাগে, দশমিকলৈ লৈ যাব লাগে। দুটা শূন্য থাকিলে দুঘৰ আগত দশমিক আহে, তোমালোকক মই আগতেও কৈ আহিছোঁ। বুজি পাইছা? তেতিয়াহ'লে 9 টকা 27 পইচা হ'ব, নহয়নে বাৰু? এতিয়া সবৃদ্ধি মূল বা সুত মূলটো আমাৰ কিমান হ'ব তেনেহ'লে? 309 যোগ 9.27 টকা বুলি কৈছোঁ। গতিকে বুজি পাইছা নিশ্চয়। এতিয়া আমি যোগ কৰিলোঁ, যোগ কৰোঁতো বুজি পাইছা নহয়? 309টোৰ পিছত 0.00 দি ল'বা, যিহেতু গোটা সংখ্যা নহয় বাৰু 309টো। হয়তো দশমিকটো ইয়াৰ দশমিকৰ তলত বহাই ল'বা। বুজি পাইছা? 9.27 লিখি ল'বা। তাৰপিছত যোগ কৰিলোঁ আমি কি পালোঁ? 318 টকা 27 পইচা পালোঁ, নহয় বাৰু? এতিয়া আমাৰ সবৃদ্ধি মূলটো এতিয়া আহিলে দ্বিতীয় বছৰৰ পিছত, তেতিয়াহ'লে সবৃদ্ধি মূল এইটো। এতিয়া নিৰ্ণয় মিশ্ৰ সুত কিমান হ'ব? মই কৈছিলোঁ আগত যে সবৃদ্ধি মূলৰ পৰা মূলধনটো বিয়োগ কৰি দিলে কি ওলাব? মিশ্ৰ সুত। এতিয়া আমি সবৃদ্ধি মূল আমাৰ কিমান আছে? এইটো 318 টকা 27 পইচা বিয়োগ 300 টকা। বিয়োগ কৰিলে আমি কিমান পালোঁ? এইটো বিয়োগটো আমি আকৌ পুনৰ কৰি দেখুৱাইছোঁ ইয়াত। মন কৰিছা? বিয়োগ কৰি দিলোঁ আমি কৰিলোঁ 18 টকা 27 পইচা। গতিকে মিশ্ৰ সুতটো 18 টকা 27 পইচা। এইটো বুজি পাইছা নিশ্চয়? ঠিক আছে, মই দ্বিতীয়টোলৈ যাওঁ। 2 নম্বৰটোত তোমালোকক কৈছে 4000 টকা 2% হাৰে 3 বছৰৰ সবৃদ্ধি মূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা। পাইছেনে বাৰু? এতিয়া প্ৰথম বছৰ, এইটো ভালকৈ মন কৰিবা। প্ৰথম বছৰ মূলধন 4000 টকা, সুত 4000 টকা 2% হ'লে আকৌ আগৰ নিচিনা আহিব, 100/2 লিখি ল'ব লাগিব। 2% মানে 100/2। গতিকে কটাকটি কৰিলোঁ আমি কি পালোঁ? 80 টকা। বুজি পাইছা? এতিয়া সবৃদ্ধি মূলটো আমাৰ কিমান হ'ব তেনেহ'লে? মূলধনৰ লগত সুতটো যোগ হ'লে 4080 টকা। এতিয়া দ্বিতীয় বছৰত মূলধনটো আকৌ কি আহিলে? এই সবৃদ্ধি মূলটো মূলধন হৈ থাকিলে, নহয় বাৰু? এতিয়া আকৌ 4080 টকা 2% উলিয়ালে আকৌ এনেকৈ এইটো লিখি ল'লোঁ, 100/2 লিখি কটাকটি কৰাৰ পাছত আমি কি পালোঁ? 10 এইটো পালোঁ, 816 পালোঁ, নহয় বাৰু? এতিয়া আমি ইয়াক দশমিক, এটা শূন্য আছে কাৰণে 11 আগত দশমিক দিলোঁ। আৰু 11 আগত দশমিক দিয়াৰ পাছত আমাৰ টকা লিখিলে সদায় কি কৰিব লাগে? দুঘৰ থাকিব লাগে, গতিকে শূন্যটা বঢ়াই দিব লাগে। আৰু তোমালোকে কটাকটি নকৰাকৈ এনেধৰণে কৰিবা, তেতিয়া ইজি হ'ব। এইটো এনেকৈ কটাকটি নকৰিবা, এনেকৈ শূন্য দিবা, তাৰপিছত দুঘৰ আগত দশমিক আহি গ'ল, দুটা শূন্য আছে। বুজি পাইছা? ঠিক আছে। সবৃদ্ধি মূল কিমান হ'ব? এতিয়া সবৃদ্ধি মূলটো তেতিয়াহ'লে আমাৰ কি হ'ব? মূলধনৰ লগত সুতটো যোগ হ'ব। মূলধন আছিলে 4000, এইটো 80 টকা, এইটো 81 টকা 60 পইচা যোগ কৰিলোঁ আমি। এইটো দেখিছানে? যোগ কৰিছোঁ কেনেকৈ? যোগবিলাক তোমালোকে দেখুৱাই যাবা, যোগ বিয়োগবিলাক। তেতিয়াহ'লে আমাৰ কিমান হ'ল? 4161 টকা 60 পইচা হ'ল সবৃদ্ধি মূল, নহয়নে বাৰু? এতিয়া 3 বছৰ কৈছে, দ্বিতীয় বছৰ হৈ গ'ল। এতিয়া তৃতীয় বছৰত আকৌ মূলধনটো কি আহিলে? এইটো চোৱা, এইটো আহিলে, হয়নে? আকৌ ইমান টকাৰ ইমান পাৰ্চেণ্ট আকৌ আহিলে, হয়নে বাৰু? তাৰপিছত আকৌ আমি কটাকটি নকৰোঁ বুলি কৈছিলোঁ। এতিয়া দশমিক আহিলে, এইটো 2য়ে পূৰণ কৰি লোৱা প্ৰথমতে। 2য়ে পূৰণ কৰিলে আমি এইটো কি পালোঁ? এইটো পালোঁ, নহয় বাৰু? পোৱাৰ পাছত আমি 100টো আছে নহয়, দুটা শূন্য আছে। গতিকে আগততো দুঘৰ আগত দশমিক আছিলে আৰু দুঘৰ গুচি আহিলে, দেখিলানে?
কেনেকৈ আনিলোঁ। তাৰপিছত দুঘৰ আগত দশমিক আহিলে তেতিয়া আমি টকা লিখিলে আমাৰ কি হৈছে, দুঘৰহে দৰকাৰ, এই দুঘৰ প্ৰয়োজন নাই। গতিকে কি লিখিলোঁ, 83 টকা কি হৈছে 23 পইচা হ'ল। বুজি পাইছা কথাটো। এতিয়া আমাৰ সবৃদ্ধি মূল এইটো যোগ হ'ব, এই মূলধনৰ লগত যোগ হ'ল, যোগ কৰি দিছোঁ মই চোৱা, এইটো 4244 টকা 83 পইচা। বুজি পাইছা। এতিয়া এইটো তৃতীয় বছৰত সবৃদ্ধি মূল হ'ল। এতিয়া নিম্নেয় মিশ্ৰ সুত কিমান হ'ব, এই সবৃদ্ধি মূলটোৰ পৰা মূলধনটো বিয়োগ কৰি দিছোঁ। 4000 টকা আছিলেই ন মূলধনটো, এইটো 4000 টকা আছিলে নাই বাৰু মূলধনটো, গতিকে আমি এইটো বিয়োগ কৰি দিছোঁ। গম পাইছানে। এইটো শেষত আমি কি কৰিছোঁ, এইটো বিয়োগ কৰি দি আমি কি পালোঁ, 244 টকা 83 পইচা। গতিকে মিশ্ৰ সুতটো এইটো হ'ব। বুজি পালা। ঠিক আছে। তোমালোকৰ এইখিনি মই বুজাই দিলোঁ। তোমালোকে ইয়াৰ পিছৰখিনি তোমালোকে নিজে কৰিবা, একদম ইজি হয়। আৰু শেষত মই 7 নম্বৰটো অকণমান বুজাম, তোমালোকে মন কৰিবা এইটো। এতিয়া তোমালোকে মন কৰা 7 নম্বৰটো, প্ৰতি ছমাহৰ মূৰে মূৰে সুত গণনা কৰিলে 2000 টকা 1.5 বছৰৰ 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুত নিৰ্ণয় কৰিবলৈ কৈছে। এইটো ছমাহৰ মূৰে মূৰে কৈছে। গতিকে আমি এইটো কেনেকৈ কৰিব লাগিব মন কৰা। এতিয়া 1.5 বছৰত ছমাহ কেইটা থাকে, 3টা থাকে। বছৰি 4% হাৰত সুত যদি লোৱা হয় তেনেহ'লে আমি কিমান হ'ব, ছমাহত সুতৰ হাৰ তেতিয়াহ'লে 2% হ'ব, ইয়াৰ আধা হ'ব, যিহেতু এইটো বছৰি, এইটো ছমাহত নহ'ব। এতিয়া প্ৰথম ছমাহত সুত হ'ব 2000 টকাৰ 2%, তেতিয়াহ'লে আমি আগৰ নিচিনাকৈ কটাকটিকৈ আমি কি পাম, 40 টকা পালোঁ। এতিয়া প্ৰথম ছমাহত সুত মূল বা সবৃদ্ধি মূল আমি এইটো যোগ কৰি দিম, মূলধনৰ লগত যোগ কৰিলে কি পালোঁ, 2040 টকা পালোঁ। গম পাইছানে। এতিয়া দ্বিতীয় ছমাহৰ বাবে সুত হ'ব আমাৰ এইটো আমি মূলধন ধৰিম আকৌ, নহয় বা আগত ধৰা নিচিনাকৈ 2040 টকা 2% কৰি আমি এইটো কটাকটি নকৰোঁ, আমি যিহেতু কটাকটি কৰিলে অসুবিধা হ'ব। 2 এইটো পূৰণ কৰি ল'লোঁ, পূৰণ কৰি 100 হৰণ কৰিলে আমাৰ কি হ'ব, 0 দুটা আছে, গতিকে দুঘৰ আগত দশমিক আহিলে, হয়নে বাৰু। তাৰপিছতে দ্বিতীয় ছমাহত কি হ'ব, সবৃদ্ধি মূল হ'ব 2040 টকা যোগ এইটো যোগ হৈ যাব। আকৌ যোগ অংকটো তোমালোকে আকৌ ভুল নকৰিবা, এইটো 2040ৰ পাছত দশমিক 00 দি ল'বা, আৰু দশমিকৰ তলত দশমিক বহুৱাই লৈ 40 টকা 80 পইচা এনেকৈ দি যোগ কৰিবা। যোগ কৰিলে কিমান হ'ল আমাৰ 2080 টকা 80 পইচা হ'ল। এতিয়া তৃতীয় ছমাহৰ বাবে সুত হ'ব কিমান, এইটো আকৌ মূলধন ধৰি ল'ব লাগিব। সেইটো মূলধন ধৰি আমি কৰিলোঁ, ঠিক তেনেদৰে আগৰ নিচিনাকৈ কৰিলোঁ। কৰিলত আমি কি পালোঁ তেনেহ'লে 41 টকা 61 পইচা পালোঁ। এতিয়া এইটো মূলধনৰ লগত যোগ কৰি দিলোঁ, মূলধনৰ লগত যোগ কৰি দিলত এইটো পালোঁ 2122 টকা 41 পইচা পালোঁ। সেইটো 1.5 বছৰৰ পাছত সুত মূল পালোঁ। গম পাইছানে। এতিয়া নিম্নেয় মিশ্ৰ সুত উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, সবৃদ্ধি মূলৰ পৰা মূলধনটো বিয়োগ কৰিব লাগিব। এতিয়া সবৃদ্ধি মূল এইটো পালাই নহয় তোমালোকে। এতিয়া পোৱাৰ পাছত কি হৈছে, মূলধন এইটো কিমান আছিলে, প্ৰথমে আমাৰ কিমান আছিলে, 2000 টকা আছিলে, নহয় বাৰু। গতিকে 2000 টকা মূলধন হোৱাৰ কাৰণে এইটো বিয়োগ কৰি দিলোঁ। বিয়োগ কৰাৰ পাছত আমি মিশ্ৰ সুতটো পালোঁ 122 টকা 41 পইচা। বুজি পালানে কথাটো। এতিয়া এইটো এনেধৰণে কৰিবা তোমালোকে। ঠিক আছে, আজিলৈ সামৰোঁ। নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিবা, যিহেতু মই তাত মিশ্ৰ সুতৰ যিটো আমি আজি শিকিছোঁ তাৰ সূত্ৰ প্ৰয়োগ কৰি আমি কেনেকৈ কৰিম, এইটো 8.4 অনুশীলনীত আছে, সেইটো মই তোমালোকৰ লগত আলোচনা কৰিম। ঠিক আছে, আজিলৈ আহোঁ। ধন্যবাদ।